গুড মৰ্ণিং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ শ্বুট আছে চ' নপুখুৰীত হ'ব তিনিচুকীয়াতে হ'ব তো আপোনালোকক মই দেখাম ক'ত যাওঁ কি কৰোঁ তো এতিয়া মই ৰেডি হৈ ল'লোঁ চাহ খাই ল'লোঁ অলপমান ভাতো খাই ল'লোঁ ভোক লাগিব যিহেতু বহুত দেৰি আছে তাত মানে বহুত টাইম লাগিব কামত যাম যিহেতু চ' ভিডিঅ'টো চাই থাকক চ' ইয়াত আহিলোঁ আহি মেকআপ কৰি আছিলোঁ মেকআপ কৰি থকা টাইমতে এই বান্দৰ এটা আহিলে বান্দৰটো বেচাৰা ইমান ভোকত আছে সি চাগে ইফালে খাবলৈ বিচাৰি আছিলে বস্তু তো আমাৰ ষ্টুডেণ্টখিনিৰ লগত অহা গাৰ্জেনখিনিয়ে কিবাকিবি খাব দিছিলে সি খাই মেলি গ'ল মই মেকআপৰ ভিডিঅ' বনাব নোৱাৰিলোঁ যিহেতু আপোনালোকক এনেই শ্বৰ্ট দেখাই দিছোঁ এয়া নেপালী আৰু এজনী আছিলে মৰাণ সিহঁতে আকৌ তিনিটা ড্ৰেছত কৰিছে ৱেষ্টাৰ্ণতো কৰিছিলে আৰু বিহু এটা ড্ৰেছতো কৰিছিলে মই অলপকৈ কৰিছোঁ যিহেতু দিগদাৰ হয় কৰিবৰ কাৰণে বৰষুণো দি আছিলে বতৰটো ইমান ভাল নহয় ৰ'দ ওলাইছে এবাৰ হেৰি দিছে তো এনেকেই ভিডিঅ' বনাই আছোঁ পিছত মই ফটোবোৰ আপলোড কৰিম যেতিয়া মোক ফটোগ্ৰাফাৰে চেণ্ড কৰিব ফটোবোৰ ভিডিঅ'বোৰ এনেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' কেনেকুৱা লাগিছে জনাব এইখিনি বিহাইণ্ড দ্য চিন অকল মই চবৰে এচিষ্টেণ্ট দেই নিউ জইনিং আৰু মোক ফুট লগাইছে এনেকৈ মোৰ নিউ প'ষ্ট গাইজ মোৰ নিউ প'ষ্ট এইটো এচিষ্টেণ্টে এই গামোচাও লগাব নাজানে এচিষ্টেণ্ট নেপালী হয় বাট নেপালী কিছুমান মানুহে জানে মই অলপ বেলেগ টাইপৰ মানুহ মানে বেলেগ বহুতে বেলেগ তাৰ উল্টাকে ভৰিকেইটা ওপৰত কৰি যাব হৈছিলে দে এইখিনি চেলফি লৈছিলোঁ ফটো হয় তো চব শেষ হোৱাৰ পিছত শ্বুটটোত শেষ হোৱাৰ পিছত এয়া ৰাতি হৈ গ'ল সেইখনে তো এয়া আমি ফটো মাৰিছিলোঁ তো কেইখন মই এড কৰি দিলোঁ বাকী মডেলৰ ফটো মই লগাম পিছত আৰু এয়া আমি খাব আহিলোঁ বহুত ভোক লাগিছিলে যিহেতু ৰাতিপুৱা 11টা বজাৰ পৰা গধূলি 7টালৈকে কাম আছিলে সেই খাওঁতে বহুত দেৰি হৈ গ'ল আৰু আণ্টিহঁতক লগ পাই বহুত ভাল লাগিলে বহুত ভাল হয় তেওঁলোক কথা পাতি বহুত ভাল লাগিলে বিশেষকৈ এই যোনে ভিডিঅ' কৰি দিছিলে সেই ছোৱালীজনী এয়া তাইৰ নাম পাহি হয় প্ৰতীক্ষা হয় একচুৱেলি নামটো আমি পাহি বুলি মাতোঁ তো এই ভণ্টিহঁতৰ লগত কাম কৰি বহুত ভাল লাগিলে নেক্সট আকৌ কাম কৰিম যদি এইটো ভিডিঅ' তেওঁলোকে চাই আছে তো ভিডিঅ'টোৰ জৰিয়তে তোমালোকক থেংক ইউ বহুত বহুতেই থেংক ইউ ভাল লাগিলে তোমালোকৰ লগত কাম নেক্সট আকৌ কৰিম এতিয়া আহি পাই গ'লোহি ৰাতি 9টা বাজিলে ঘৰ পাওঁতে গোটেই দিনটো মোৰ আজি এনেকৈয়ে গ'ল আৰু ইমান বতাহ দি আছিলে বৰষুণো দিছিলে চ' সেইকাৰণে মই বেছিকৈ ব্লগ বনাব নোৱাৰিলোঁ ভিডিঅ' বনাব নোৱাৰিলোঁ চ' ডিঙিটো ইমান ঠাণ্ডা পালোঁ যিহেতু মোৰ টনচিল আৰু চৰ্দি কমন বেমাৰ হয় পটককৈ ঠাণ্ডা লাগিলে চৰ্দি হৈ যায় আৰু টনচিল হৈ যায় টনচিলটো নতুনকৈ হৈছে এতিয়া ৰেষ্ট লওঁ ফ্ৰেছ হওঁ তাৰপিছত শুওঁগৈ যিহেতু দেৰি হৈ গ'ল আকৌ নেক্সট ব্লগ লৈ আহি আছোঁ আজিলৈ বাই বাই